এয়া গৌচাটত দিবলৈ এয়া মাছ পিচিলোঁ মই আৰু এয়া হৈছে হালধি আৰু পিচিবলৈ আছে এতিয়া গৌচাটত দিবলৈ লৈ যাব দিয়া বুজোৱা এয়া গোসাঁই ৰাতিপুৱাৰ পৰা উঠি যি ঢোলটোতে লাগিয়া আছে তাৰ গাত তৎ নাই কাৰণ হুঁচৰি গাব যাব যে এতিয়াৰ পৰা আখৰা আৰম্ভ কৰিয়ে আছে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই দীপিকা আপোনালোকক মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বিহু এয়া ৰাতিপুৱা সাজৰ কাৰণে যা যোগাৰ চলাই আছোঁ চাই থাকক এয়া পটলখিনি ফ্ৰাই কৰিম আৰু এয়া ডাঙৰ ডাঙৰ দুটা পিয়াজ কাটি লৈছোঁ এয়া পিয়াজ দি পেলাই মাছৰ যিটো মাথা থাকে সেই মাথাটো ভাজিম চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে প্ৰথমতে মোবাইলটো ধৰি থকাৰ কাৰণে মোৰ ল'ৰাবোৰৰ অসুবিধা হৈছে আৰু এইখিনি ভালদৰে আৰু পানীখিনি যেতিয়া উতলিব তেতিয়া মই মাছটো অলপমান ঢাকি দিম একে বেছি গুড়া কৰি নিদিওঁ অলপমান ঢাকি দিম এতিয়া মই অকণমান উতলিব দিম হেল্ল' গাইজ মই এয়া দেখুৱাব নহ'লে এয়া মই মাটিমাহ পিচি লৈছিলোঁ মুৰ্গী কণী হ'লে বেছি ভাল কিন্তু মুৰ্গী কণী নেপালোঁ গতিকে এয়া কণীৰ যিটো মানে বিজল অংশ সেই বিজল অংশটো ইয়াত দি দিছোঁ আৰু এয়া এল'ভেৰা ঘৰতে লাগি আছে আৰু এয়া এল'ভেৰাৰ যিটো জেল সেই জেলটো ভিতৰ জেলটো ইয়াত দি দিছোঁ আৰু মিশ্ৰণটো ভালদৰে মিহলি কৰি ল'ম এনেকৈ মই ভালদৰে মিশ্ৰণটো মিহলি কৰি লৈছোঁ আৰু ইয়াত মই জেতুকা নিদিওঁ কাৰণ জেতুকাৰ পৰা মোৰ এলাৰ্জি হয় জেতুকা দিলেতো আৰু বেছি ভাল চুলিৰ কালাৰিংটো বেছি ভাল কৰিব জেতুকা দিলে ইছ ৰাম আমাৰ মধুজনী পেট পেটা আছে তাই ভোক লাগিছে চাগে আৰু ইয়াত অলপমান জেতুকা দি পেলাই আপোনালোকে লগাব পাৰে চুলিত খাবই আৰু ন হেল্ল' গাইজ এয়া বিহুৰ বুলি ঘৰৰ সকলোকে চাহ তাহ দি কৰি আহিলোঁ আৰু এতিয়া মানুহজন আৰু মই খাম এয়া লৈ লৈছোঁ গাখীৰ চাহ দেখিছে আৰু এয়া বনাইছিলোঁ বৰপিঠা সৰু সৰুকৈ বনাইছোঁ ডাঙৰ ডাঙৰ সেইটো আৰু এয়া হৈছে তিলপিঠা আৰু এইটো হৈছে কিনা বস্তু ৰসগোল্লা এয়া হৈছে বুন্দিয়া আৰু এইটো হৈছে ডালিমটো মোৰ কাৰণে বহুত ভাল গতিকে খাই লওঁ আৰু সকলোলৈকে বিহুৰ শুভেচ্ছা যাচিলোঁ মোৰ কাৰণে এই ডালিমটো এতিয়া বৰ্তমান মোৰ কাৰণে বহুত ভাল কিয় ভাল আপোনালোকে নিশ্চয় ভাল বুলি ক'লে গম পাইছে অলপ ল'ৰাটোক চাহ খাবলৈ মাতি মাতি ভাগৰি গ'লোঁ সি একোৱে খোৱা নাই ৰাতিপুৱাই যি কিবা কেইটামান খাই ল'লে আৰু এতিয়া তাক ক'ত আছে মই দেখুৱাই দিছোঁ মানে হুঁচৰি গোৱা তেলত ইমান তেল লাগিছে এয়া খুৰাহঁতৰ ঘৰলৈ আহি আছোঁ খুৰাহঁতৰ চোতালতে বজাই শিকি আছে
এয়া আমাৰ গোসাঁই ওলাই মিলাই ৰেডি হুঁচৰি গাবলৈ আৰু তাৰ যে ইমান ফূৰ্তি ৰাতিপুৱাৰ পৰা হুঁচৰি গাব আৰু গৰু কাকাইকে আনিব গৈছে অহাই নাই আহিব এতিয়া তাকে অকণমান আপোনালোকক আমাৰ গৰুৰ বিহুৰ দিনা গৰু আদৰাখিনি সময় যিখিনি গৰু আহি পায় সেইখিনি সময় আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহিলাই এয়া হৈছে হুঁচৰি আমাৰ ঘৰত প্ৰথম পাৰ্টি। এয়া দেখিছে নহয় কণমানিজনী কিমান ধুনীয়াকৈ নাচিছে আৰু কাষৰ বস্তুবিলাক ইগনৰ কৰক দেই, অকল কণমানিজনীক চাওক আৰু দেখুৱাই আছোঁ পাৰ্টি কিছুমান চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে আৰু ভিডিঅ'টো যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। চাই থাকক তেনেহ'লে মোৰ ভিডিঅ'টো। গান এটা গোৱা আকৌ। অঁ হৈ গ'ল। এয়া হৈছে ছেকেণ্ড পাৰ্টিত আমাৰ গোসাঁইও আছে। প্ৰথম আমাৰ ঘৰতে গাই লৈছে, গাই পেলাই তেতিয়া বেলেগত গাবগৈ বোলে। চাই থাকক। এয়া হৈছে কচু তৰকাৰী। আজি বিহু সকলোৱে কচু খায়। এয়া দেখিছে, এয়া ব্ৰইলাৰ মাংসৰ লগত কচু তৰকাৰী বনাইছোঁ। ইয়াত কমেও 35 বিধমান মানে কিবা কিবি অলপ অলপকৈ দিয়া গ'ল। 100 এবিধ দিব লাগে বুলি শুনিছোঁ, কিন্তু 100 এবিধ বিচাৰিবলৈ মানে ইয়াত নাইকিয়া হ'ল। আজিকালি ছাগলী গৰু চব খাই শেষ কৰি পেলাই, তথাপিও 35 বিধমান দি পেলাই বনোৱা গৈছে। আৰু এইফালে আছে ভাত, এয়া হৈছে উখোৱা চাউলৰ ভাত আৰু এইফালে আছে গাহৰি মাংস, এয়া দেখিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ থাকিল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব নাপাহৰিব। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ।